কুঁহিপাতৰ প্ৰথম ভাগ ৯০ দশকত পঢ়িবলৈ পোৱা সেয়াই হৈছে ভোগদৈ নদী। ভোগদৈ নৈ পাৰতে মালৌ পথাৰ, তাতে কলৰাহাতৰ খেতি। মই খেতিসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে নদীখনৰ কিছু ভাল লগা প্ৰাকৃতিক সৌন্দৰ্য দেখাবলৈ যত্ন কৰিছোঁ। এই নদীখনেই আছিল মোৰ দেউতাৰ প্ৰধান জীৱিকাৰ পথ। এই নদীখনতেই মাছ মাৰি যি পইচা উপাৰ্জন কৰিছিল, সেই পইচাই আমাৰ পৰিয়ালৰ সমূহ দায়িত্ব লৈছিল। সঁচাকৈ এই ভোগদৈ নৈখন আমাৰ বাবে সম্পদ। শৈশৱত নদীখনৰ লগত কিমান যেন খেলা ধূলা, গৰুৰ নেজত ধৰি ইপাৰ সিপাৰ হোৱা, টুলুঙা নাওখনৰ পৰা জাপ দিয়া, বালিৰ চটত কিমান যেন বালিঘৰ, মেকুৰী ঘৰ সজা আৰু মাথাউৰি দুই কাষে থকা বগৰী গছবিলাকৰ পৰা পকা পকা বগৰী খোৱা, তলত সৰা শুকান বগৰী খাই কিমান যেন তৃপ্তি পাইছিলোঁ। নদীখনৰ লগত কিমান যেন সংঘৰ্ষ হয় নদীয়েহে জানে। নদীখনক বহুত ভাল পাওঁ বাবেই কেতিয়াবা নদীৰ পাৰত বহোঁ আৰু সুন্দৰ বতাহ লওঁ। নদীৰ পলসুৱা গোন্ধৰ আমোলমোলাই সুবাস সিঁচে। কেতিয়াবা আকৌ কৃষকৰ সাৰুৱা মাটিয়ে দি যায় জানদানাৰ সোৱাদ। সদায় আছোঁ তেনেকৈ নদীময় মৰম ভাল পোৱা সদায় থাকিব। এই ভোগদৈ নৈখন প্ৰাকৃতিক সৌন্দৰ্য সকলোৱে আপোন। ভোগদৈ নৈখন আমাৰ সম্পদ। নৈখনৰ দুয়োপাৰে আছে কৃষিজীৱী ৰাইজ আৰু নৈখনৰ দাঁতিকাষৰীয়া ঠাইবোৰত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰা হয়। কেৰেলা, জলকীয়া, ৰঙালাও, বিলাহী আৰু জাতিলাও বহু পৰিমাণে কৰা হয়। এই শস্য যোৰহাট বজাৰত উভৈনদী হয়। এনেদৰে কৃষিজীৱী ৰাইজৰ সপোনবোৰ পূৰণ হয় কঠোৰ পৰিশ্ৰমৰ ফলত। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।